নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি এটা নতুন অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। য'ত চাই আছে মোৰ হাতত এটা ইলিছ মাছ। এইটো ইলিছ মাছ আয়ানৰ পাপাই কালি গোৱালপাৰাৰ পৰা লৈ আহিছে, কাৰণ আমাৰ ইয়াত ইলিছ মাছ ইমান বেছি নাপায়। এইফালে চাওক, আয়ানে ইলিছ মাছটোক পানী খুৱাই আছে। ইলিছ মাছৰ বোলে পানী পিয়া লাগিছে, আৰু আয়ানৰ মামাই গুচি গ'ল স্কুললৈ। তাৰ আজি এক্সাম ডিউটি আছে। ইমান ডাঙৰ মাছ মই কাটিব নাজানো, সেইকাৰণে মায়ে মাছটো কাটি আছে। আৰু মাছৰ বাকলি গুচোৱাত বহুত প্ৰব্লেম হয়, সেইকাৰণে আয়ানৰ পাপাই লৈ আহিছে চামুচেৰে মাছৰ বাকলি গুচোৱাত বহুত সহজ হয়। সেইফালে মায়ে চামুচেৰে মাছৰ বাকলিবিলাক গুচাই আছে আৰু মাছটো ভালকৈ ধুই লৈ আছে, কাৰণ ইলিছ মাছবিলাক আগতে ভালকৈ ধুব লাগে। কটাৰ পিছত এইটো মাছ বেছিকৈ ধুলে ইয়াৰ যিটো সুগন্ধ সেইটো আৰু নাথাকে। আৰু ইলিছ মাছটো আচলতে সুগন্ধৰ কাৰণে মানুহে খায়। আপোনালোকে জনাবচোন, আপোনালোকে ইলিছ মাছটো খাই ভাল পায় নে নাপায়? এইফালে আয়ানৰ পাপাই কৈ আছে যে তাই বোলে ইলিছ মাছ খাব, কিন্তু এইটো মিছা কথা। আয়ানৰ পাপাই ইলিছ মাছ খাই অলপো ভাল নাপায়, তাইৰ গোন্ধটো সহ্য কৰিব নোৱাৰে। আৰু এটা কথা হ'ল যে ইলিছ মাছৰ পেটত যদি কণী নাথাকে, সেইটো ইলিছ মাছ খোৱাত অলপো সোৱাদ নালাগে। আৰু মই মাছতকৈ ইলিছৰ যিটো পেটৰ কণী সেইটোৱে বেছিকৈ ভাল পাওঁ। ইলিছ মাছৰ কণীটো বহুত টেষ্টি হয়, এইটো খালে বহুত ভাল লাগে। আৰু এইটো মই গোটেইখিনি মাছ কণীৰ লগতে কাটি লৈ আছে। আজি বতৰটো ভাল, কিন্তু বাহিৰত বহুত ৰ'দ দিছে। সেইকাৰণে চাওক, আয়ানৰ পাপাই ডাবৰ পানী খাই আছে আৰু ডাবটো পুৰা মাজৰ পৰা কাটিবলৈ ট্ৰাই কৰি আছে। কাটাৰ পিছত চালে ভিতৰত অলপো নাৰিকল নাই। পেলে চাওক, মাছটো দুটা ভাগত ভাগ কৰি ল'লোঁ, মানে কেইপিচমান মাছ ফ্ৰিজত ৰাখি থৈ দিম আৰু কেইপিচমান এতিয়াই ৰান্ধিম। মানে মই নাৰান্ধো, মায়ে ৰান্ধিব। সকলোৱে গমেই পায় মাকৰ হাতৰ সোৱাদে বেলেগ। আপোনালোকে কমেণ্ট কৰি জনাবচোন, আপোনালোকে মাকৰ হাতৰ ৰন্ধা ভাল পায় নে নাপায়। আচলতে আজি মই খাম বেঙেনাৰে ইলিছ মাছ, কাৰণ মই বেঙেনাৰে ইলিছ মাছ খাই বহুত ভাল পাওঁ, আৰু আমাৰ ঘৰৰ সকলোৱে বেঙেনাৰে ইলিছ মাছটোৱে বেছিকৈ ভাল পায়। আপোনালোকে ইলিছ মাছটো কেনেকৈ ৰান্ধি খাই ভাল পায় আপোনালোকে কমেণ্ট কৰি জনাবচোন। বেঙেনাৰ চব্জিখিনিত এতিয়া মাছখিনি দি দিয়া হ'ল। আয়ানৰ পাপাই এইটো মাছ নাখায়, তথাপিও সি গোৱালপাৰাত যাই পিনে এইটো মাছ আমাৰ কাৰণে লৈ আহিছে। সি বহুত এক্সাইট হৈ আছে, কাৰণ এইটো মাছ কেনেকুৱা সোৱাদ সি গম নাপায়। তথাপিও সি এইবিলাক মাছ লাৰি পিনে চাই আছে চব্জিখিনি, যে এইটো মাছ সোৱাদ হ'ব, ভাল লাগিব। ৰন্ধা বঢ়া অলমষ্ট কমপ্লিট হৈ গ'ল। এইখিনিয়ে আমাৰ এটা সৰু ব্লগ। যদি ভাল লাগি থাকে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু ফেচবুকত হ'লে ফ'ল' কৰিব, আৰু ইউটিউবত হ'লে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।